মানে এতিয়া বগীবিল দলঙৰ ওপৰতো নাই তলতো নাই, আমি এতিয়া আছোঁ মাজত। হাই হেল্ল' গাইছ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'ত। তো আজি ভিডিঅ'টোত মানে ক'ত যাম আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছেই। হয়, আজি যাম মই বগীবিল। তো মোৰ লগত যাব আৰু এজন ভাইটি, সি বৰ্তমান ওলোৱা নাই বা ওলাবগৈ। তো আমি দুইটা যাম এতিয়া বগীবিল। তো বলক। তো গাইছ আমি পাবহি হ'লোঁ বগীবিল দলং পাবলৈ আৰু বেছি দূৰ নাই, 1 কিলোমিটাৰমানো নাই। তো গাইছ যেতিয়া বগীবিল দলং বনাই হোৱা নাছিল, তো আপোনালোকে জানে মানুহবোৰ ফেৰীত অহা যোৱা কৰিছিল। তো এইটো ৰাস্তাত ফেৰীত অহা যোৱা কৰিছিল, তলৰ ৰাস্তাত দেখিছে এইটোত অহা যোৱা কৰিছিল। তো গাইছ আমি আহি পাই গ'লোহি বৰ্তমান বগীবিল দলং। তো এইখন দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ, তাৰ ওপৰতে দেখিছে এইখন বগীবিল দলং। মানে হৈছে ব্ৰহ্মপুত্ৰ, সিপাৰে আছে ডিব্ৰুগড়, এপাৰে ধেমাজি। আমি এতিয়া বৰ্তমান ধেমাজি ফালে আছোঁ। তো এইখন বগীবিল দলং। বগীবিল দলঙৰ খুঁটা হৈছে 42টা। এইখন বগীবিল দলঙৰ দীৰ্ঘতা আছে 5 কিলোমিটাৰ। আপোনালোকক অলপ ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া চাই লওকচোন ওপৰৰ পৰা অলপ ভিউটো কেনেকুৱা হৈছে। তো গাড়ী দেখিছে এফালে আপোনালোকে যিমান দূৰলৈকে চাই থাকে চব পানীয়ে পানী দেখিব। তো এইখন ব্ৰহ্মপুত্ৰ, যিমান দূৰলৈকে দেখে চব পানীয়ে পানী। তো গাড়ীত আমি মানে এতিয়া বগীবিল দলঙৰ ওপৰতো নাই তলতো নাই, আমি এতিয়া আছোঁ মাজত। মানে এই ওপৰতে কি দেখিছে, ওপৰত বাট যায় মানে গাড়ী যায়, তলত আমি এতিয়া মাজত আছোঁ। তাৰমানে এই মাজত এইটো চাওক গাড়ী এইখন এয়া বগীবিল দলঙত ৰেল যোৱা ৰাস্তা। ইয়াত এটা নাই, দুটাকৈ আছে ৰেল যোৱা ৰাস্তা। দুখন একেলগত অহা যোৱা কৰিব পাৰিব। ওপৰতে কি গাড়ী যায়, তলত ৰেল যায় দেখি। তো গাইছ আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনালোককো অলপ বগীবিল দলংখন দেখাবলৈ চেষ্টা কৰিলোঁ। তো আপোনালোকে যদি বগীবিল দলং চোৱা নাই বা চালে এফালে আহিব, বহুত ধুনীয়া ঠাই। আপোনালোকৰ যদি মন চন বেয়া হৈ আছে তেতিয়াও আহিব, মন ভাল হৈ যাব। তো আহি এবাৰ চাব।